কাৰ্বি আংলঙত 9টা টাউন কমিটি আছে। এই 9টা টাউন কমিটি প্ৰথমবাৰ for the first time of history of the Karbi Anglong Autonomous Council 9খন টাউন কমিটি লৈ আমি একেলগে শপত গ্ৰহণ কৰিছে আৰু আপোনালোকৰ সকলো দল আৰু ৱাৰ্ড কমিছনাৰ ডাঙৰীয়াসকলৰ লগত লৈ আমি একেলগে ইয়াত সেই মঞ্চত অতিথিৰ মূৰত এটা শপত গ্ৰহণ কৰা এটা বৰঞ্চি Karbi Anglong Autonomous Council for the first time of history of the Karbi Anglong Autonomous Council. আমি টিম Karbi Anglongৰ আমি চিন্তা কৰিছো। মই চিন্তা চৰ্চা কৰি যেতিয়া মই নেটত চাইছো যে কাশ্মীৰৰ যিটো ৱাৰ্ড কমিছনাৰ বিলাকৰ আপটেকিং হয় চিএমটাৰৰ লগত মই মাইকেলৰ মাতি এই তাতো চিফ মিনিষ্টাৰৰ গৈ ৱাৰ্ড কমিছনাৰ বিলাকৰ এটা জেগাতে টাউন কমিটি বিলাক ৱাৰ্ড কমিছনাৰ বিলাকৰ শপত গ্ৰহণ লয় আৰু লগতে চিফ মিনিষ্টাৰ গৈ তাতে ভাষণ দিয়ে পৰামৰ্শ দিয়ে। আমিও অটোনমাস কাউন্সিল 6 সিটৰ অটোনমাস কাউন্সিল আমি নোৱাৰে নেকি যে চিন্তাৰে কৈছে পাৰিম আমিও এটা একেলগে কৰি পালা আমি যিটো নেকি আপোনালোকে ইলেক্টেড হয় আপোনালোকৰ ডেমক্ৰেসি যিটো গণতন্ত্ৰ যেটা আপোনালোকৰ এটা ইলেক্টেড বডি হয় ইলেক্টেড ৱাৰ্ড কমিছনাৰ হয় সিলেক্টেড নহয় এপয়েন্টেড নহয় ৰাইজে আপোনালোকক ভোট দিছে ৰাইজে আপোনালোকক সিদ্ধান্ত লৈছে যে এটা ভোট দিলে আমি আমাৰ সেই ৱাৰ্ডৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰে সেই পদ্ধতি কাৰ্বি আংলঙৰ 9টা টাউন কমিটি কোনোবা হাৰিছে কোনোবা জিকিছে এটা মই ক'ব নাযাওঁ কিন্তু সেই পদ্ধতি আপোনালোকৰ ইলেক্টেড আমি এটা সন্মান এটা দিব লাগিব ৰেসপেক্ট দিব লাগিব ইন্ডিপেন্ডেন্ট বডি হয় আপোনালোকে গতিকে সেই ইন্ডিপেন্ডেন্টৰ বডি আমি Karbi Anglong Autonomous Council চেক সাইন কৰিব নোৱাৰে CMEM কিন্তু এটা হিষ্ট্ৰী বা কোনো চিফ মিনিষ্টাৰ বা মিনিষ্টাৰে চেক ডাইৰেক্ট সেংশন দিব নোৱাৰে কিন্তু টাউন কমিটি যিমানখিনি ডেভেলপমেন্টৰ কাম আহিব যিমানখিনি উন্নয়নমূলক কাম আহিব সেইটো টাউন কমিটি চেয়াৰম্যান আৰু ভাইস চেয়াৰম্যানে চুহি কৰে তাৰছত কন্ট্ৰাক্টৰ বিলাকক পেমেন্ট দিব পাৰে আপোনালোকে নিজে টেন্ডাৰ কৰিব পাৰে ডেভেলপমেন্টৰ স্কিম বিলাক আপোনালোকে এলটমেন্ট দিব পাৰে আপোনালোকে পেমেন্ট দিব পাৰে সেইটো টাউন কমিটি এটা ইন্ডিপেন্ডেন্ট কমিটি ইন্ডিপেন্ডেন্ট সরকার আজি হে ইন্ডিপেন্ডেন্ট ৱাৰ্ড কমিছনাৰ আমি সন্মান কৰি Karbi Anglong Autonomous Council টিম Karbi Anglongৰ আমি সন্মান কৰি প্ৰত্যেকজন ৱাৰ্ড কমিছনাৰ আমি যিটো নেকি কেন্দ্ৰ যিটো নেকি প্ৰাইম মিনিষ্টাৰ এমপি এমএলএ চিফ মিনিষ্টাৰ সিএম এমসি দিছা যিটো নেকি শপত লৈছে আপোনালোকে শপত ল'ব লাগে বুলি আমি চিন্তা কৰিছো সন্মানীয় ৰাইজসকল সেইবিলাক আমি পৰিৱৰ্তন কৰিছো আমি এতিয়া Karbi Anglongত যিবিলাকৰ আমি ইলেকশ্যন আগত ৰাইজক আমি কৈছো ইলেকশ্যনৰ ঘোষণা কৰিব নোৱাৰা কাৰণে সেইবিলাক আমি ডিস্ট্ৰিবিউশন কৰিব পৰা নাই Karbi Anglong Autonomous Councilৰ প্ৰত্যেক টাউন কমিটি আমি কিছুমানৰ আঁচনি আমি গ্ৰহণ কৰিছো কিছুমান স্কিম আমি লৈছো সেই স্কিম বিলাকৰ আমি অলৰেডি ইয়াত সেংশন কৰা হৈছে আৰু কিনা হয়ো আমি কম্পেক্ট ভেহিকল বুলি কয় সেইটো প্ৰত্যেক টাউন কমিটি কাৰণে এটা আমি দিম সেইটো আপোনালোকে যিবিলাকৰ কম্পেক্ট মেচিন কি কয় এইটো কি এইটো মই ইমান বুজি পোৱা নাই কি এইটো কি কম্পেক্ট ট্ৰাক বুলি কৈছে কম্পেক্ট ভেহিকল বুলি কৈছে এইটো ট্ৰাক জাবৰ চাবৰ লৈ যাব কাৰণে সেইটো প্ৰত্যেক টাউন কমিটি এখন আমি কিনা হয়তো আৰু এইটো প্ৰত্যেক টাউন কমিটি আমি প্ৰত্যেক টাউন কমিটি যিবিলাকৰ সাফা কৰা সেই সাফা কৰা ভেহিকল এটা আমি লৈছো 22খন কাৰণে 22খনত 9টা টাউন কমিটিৰ কাৰণে আমি কিনা হৈছে আৰু চেষ্পুৰ বুলি কয়
হোৱাৰ লগে লগে সেইটো আমি এদিন দুদিনৰ ভিতৰত সেইটো আপোনালোকক বিতৰণ কৰিম আৰু ডাষ্টবিন 220 আমি কিনিছোঁ প্ৰত্যেক টাউন কমিটিক যিটো আপোনালোকে প্ৰয়োজন হয় প্ৰত্যেক ৱাৰ্ড সেই ডাষ্টবিনবিলাক আপোনালোকক পঠাই দিম আপোনালোকে সেই ডাষ্টবিনবিলাকৰ ভালকৈ যাতে ইউজ কৰে সেইবিলাক আমি ইয়াৰ পৰা কিনা হৈ গ'ল খালি বিতৰণ কৰাৰ বাকী আছে আৰু আমি কিছুমান আমি কিনিছোঁ ইয়াত ঠেলা যিবিলাক ডাষ্টবিন কিনিবৰ কাৰণে অটোৱেন যিবিলাকৰ অটোৱান মানে শ্বেয়াৰ হেডবিলাকৰ দিবৰ কাৰণে আমি 10খন অটোৱেন আমি কিনিছোঁ আৰু ট্ৰেইলাৰ 10খন আমি কিনিছোঁ যাতে প্ৰত্যেক টাউন কমিটি আমি বিতৰণ কৰিব পৰা সেইবিলাক আমি কিনিছোঁ আৰু PMAY ঘৰ আপোনালোকে জানে প্ৰত্যেক টাউন এৰিয়া PMAY ঘৰ যেতিয়া ৰুৰেল এৰিয়া পাব 1,30,000 কিন্তু আৰবান এৰিয়া টাউন এৰিয়া আপোনালোকৰ যিটো টাউন এৰিয়া প্ৰত্যেক টাউন এৰিয়াই মাটি পোতা থাকিলে 2,10,000লৈকে বিনামূলীয়াকৈ PMAY ঘৰ আপোনালোকক 1 বছৰৰ ভিতৰত পাই যাব সেইটো আমাৰ চৰকাৰে সেইটো আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিটো দুখীয়া ধৰি নাই আমি ইয়াৰ ৰূপান্তৰণৰ লগত গৈ আমি 3,000 ডিপু টাউনৰ কাৰণে সেইটো 2,10,000 টকা আমি সেইটো বিতৰণ কৰা হৈছে দৰকামুকাম প্ৰায় 600 বেনিফিচিয়াৰিজ আমি দিয়া হৈছে আৰু ইয়াত বাহিৰেও আমি টেণ্ডাৰ কৰা হৈ গ'ল প্ৰত্যেক টাউন কমিটি এৰিয়া হাইমেক্স পাৱাৰ লাইনত আমি 10খনত প্ৰত্যেক টাউন কমিটি এৰিয়া আমি দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ সেইটো ফেব্ৰুৱাৰীৰ মাহত আপোনালোকে পাই যাব আৰু আপোনালোকৰ টাউন কমিটি এৰিয়া যিবিলাকৰ ড্ৰেইন অসুবিধা যিবিলাকৰ ৰাস্তা অসুবিধা সেই ৰাস্তাবিলাকক এবাৰ অসম চৰকাৰে স্পেচিয়েল বাজেট যে পীয়ুষ হাজৰিকাই সেই ড্ৰেইনৰ নামত ৰাস্তাৰ নামত প্ৰত্যেক ৱাৰ্ডত যিটো ড্ৰেইনৰ নামত 5 কোটি টকা সেইটো দিয়া হ'ব সন্মানীয় ৰাইজসকল সেইবিলাকে ৱাৰ্ড কমিশ্যনাৰবিলাক আপোনালোকে ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে আপোনালোকৰ ৰাইজৰ লগত বহি সেইবিলাকৰ আঁচনি ল'ব লাগিব সন্মানীয় ৰাইজসকল প্ৰত্যেক ৱাৰ্ড যাতে ষ্ট্ৰীট লাইট হয় আমি ডিপুৰ পৰা আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট ফেজৰ আমি প্ৰত্যেক টাউন কমিটিৰ চলাৰ লাইনৰ নামত টকা চেংচন কৰা হৈছে কিছুমানে টেণ্ডাৰ কৰিছে ডিপু টাউনবিলাকক আপোনালোকে লগাই আছে দমকামুকাম লগাই আছে দকমুকা লগাই আছে কিন্তু কিছুমান টাউন কমিটি এতিয়ালৈকে লগা নাই সন্মানীয় ৰাইজসকল ইয়াত যিবিলাক ৱাৰ্ড কমিশ্যনাৰ সদস্য আছে আপোনালোকে সোনকালে সেইবিলাকৰ আঁচনি যাতে প্ৰত্যেক ৱাৰ্ডত যাতে সেই চলাৰ লাইটটো আপোনালোকে দিয়ে সন্মানীয় ৰাইজসকল সেইবিলাকৰ আঁচনি যে আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ এটা বছৰৰ ভিতৰত সেইবিলাকৰ গোটেইখিনি আঁচনি যিবিলাকক মই গণনা কৰিছোঁ সেই আঁচনিবিলাকক প্ৰত্যেক ৱাৰ্ডত সেই আঁচনিবিলাকে যাতে এটা বছৰৰ ভিতৰত যাতে কমপ্লিট হয় তাৰ কাৰণে ৱাৰ্ড কমিশ্যনাৰবিলাকৰ সেইটো ৰাইজৰ লগত আলোচনা কৰি সেইবিলাকক পূৰণ কৰিব বুলি মই আশা ৰাখিছোঁ সন্মানীয় ৰাইজসকল টাউন কমিটিৰ নামত যিবিলাকক দৰমহা দিব পৰা নাই প্ৰত্যেক টাউন কমিটিৰ কাৰণে দৰমহা দিবৰ কাৰণে ইচ মাহ 8 শ্ৰেণীৰ কাৰণে চেংচন কৰা হৈছে কাৰ্যালয় অটোনমাছ কাউন্সিলকে পাইছে সেইটো আপোনালোকে পাব সন্মানীয় ৰাইজসকল সেইবিলাক আমি কাম কৰিব বিচাৰিছোঁ আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ সকলো ৱাৰ্ড কমিশ্যনাৰৰ লগত লৈ কাৰ্বি আংলং এটা চেঞ্জ কৰিব আমি বিচাৰিছোঁ কাৰ্বি আংলঙৰ পৰিৱৰ্তন আনিব বিচাৰিছোঁ কাৰ্বি আংলং ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তাৰ কাৰণে ৱাৰ্ড কমিশ্যনাৰবিলাক আপোনালোকে আমাৰ কাৰ্বি আংলঙত সহায় সুবিধা কৰিব লাগিব আপোনালোকে আমাৰ লগত আলোচনা কৰি কি অসুবিধাবিলাকক ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ লগত আহি যিবিলাক অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে আপোনালোকে আমাৰ লগত কথা পাতিব লাগে সেইবিলাকৰ সমস্যা আমি সমাধান কৰিবৰ কাৰণে কাৰ্বি আংলং সদায় আপোনালোকৰ লগত আছোঁ খালি আপোনালোকক সহায় সুবিধা কৰিব লাগিব সন্মানীয় ৰাইজসকল মই বেছি বহলাই নকওঁ যে আজি কাৰ্বি আংলঙত আমি কিহৰ
কৰিছে আগতে টাউন কমিটিয়ে মাত্ৰ 3 বছৰৰ টাইম যেতিয়া মই নেতৃত্ব লৈছে কাউন্সিলত যেতিয়া মই CM দায়িত্ব লোৱাৰ পিছত যে বা MEC বিলাক যদি 5 বছৰ হয় MLA বিলাক যদি 5 বছৰ হয় যে হামাবিলাক MEC বিলাক যদি 5 বছৰ হয় টাউন কমিটি বিলাক ইণ্ডিপেণ্ডেণ্ট টাউন কমিটি যেতিয়া আমি 5টা বছৰ হ'ব লাগে কিন্তু হকমানে সকল সেইবিলাকক কাৰ্বি আংলঙৰ টিম কাৰ্বি আংলঙৰ আমি পৰিৱৰ্তন মই বেছি বহলাই নকওঁ আজি যিমানখিনি ৱাৰ্ড কমিছনাৰ ইলেক্টেড তেওঁলোকৰ যিটো ৰাইজৰ যিটো নেকি আপোনালোকক ভোট দি জিকাইছে আপোনালোকে ৰাইজৰ হৈ কাম কৰিব বুলি আশা ৰাখি আমি কাৰ্বি আংলঙৰ ৰাইজৰ যিবিলাক অভাৱ অভিযোগবিলাকক আমি পূৰণ কৰিবৰ কাৰণে একেলগে কাম কৰিম কাৰ্বি আংলঙত বহুদিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ অট'নমাছ ট্ৰেইনৰ কথা আমি একেলগে আৰু টাউন কমিটিৰ যিবিলাক অভাৱ অভিযোগবিলাকক আমি একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতি সকলোৰে কাৰণ নমস্কাৰ জয় হিন্দ।